Hello guys, welcome back to my YouTube channel অসমীয়াৰ চিনাকি। ঘৰত বহুদিন থাকি বৰিং লাগিছে সেইবাবে অলপ ওলাই আহিলোঁ আৰু লগতে মোৰ লগৰ মানে বহুদিন আগতে পঢ়া আৰু প্ৰায় 2 বছৰমান হ'ল লগে পোৱা নাই হয় আজি বহুত দিনৰ মূৰত অলপ ফুৰিবৰ কাৰণে ওলাই আহিলোঁ। আমি ক'ত যাম? আমি বৰ্তমান এতিয়া বালাজী টেম্পললৈ যাই আছোঁ। বালাজী টেম্পল ক'ত আছেনো? এইটো আপোনাৰ লখৰা ছাইড হয়, ISBTৰ ওচৰতে আছে। তেনেহ'লে বলক ভিডিঅ'টো কণ্টিনিউ চাই যাব, স্কিপ নকৰাক। এনেকৈ আহি আমি কামৰূপৰ শিঙিমাৰি পালোঁ। যিহেতুকে বাইক লৈ আহিছোঁ, তেল ডিপটো দেখা পালোঁ, অকণমান তেল ভৰাই লওঁ। আমি আহি এতিয়া গোটানগৰ পালোঁ গুৱাহাটী আৰু ইয়াৰ পৰা 4-5 কিলোমিটাৰ হ'ব চাগে, নাজানো। আহকচোন বলক তেনেকৈ। ফাইনেলি আহি পালোঁ বালাজী মন্দিৰ। আচলতে লখৰাত আছে বালাজী মন্দিৰ, ISBTৰ ওচৰতে আছে। এই মন্দিৰটো প্ৰত্যেক সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ কৰা হয়। তেনেহ'লে আপোনালোকে সন্ধিয়া 8 বজাৰ আগতে ইয়াৰ পৰা ওলাব লাগিব। গেটবোৰ আচলতে বন্ধ হৈ আছে, যিহেতুকে বিশ্ববাসীয়ে কৰোণাৰ সৈতে যুঁজি আছে, সেইবাবে ইয়াত বন্ধ কৰা আছে আৰু ইয়াত লিখা আছে বিনা মাস্কত প্ৰৱেশ নিষেধ। গতিকে আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে মাস্ক পিন্ধি আহিব লাগিব আৰু লগতে ইয়াতে জোতা চেণ্ডেল আদি ইয়াত থকা নিষেধ। গতিকে আপোনালোকে আহি ইয়াতে জোতা চেণ্ডেল থ'ব লাগিব। কি কবি বাকী? হয়, এইটো এটা বহুত পুৰণি ঐতিহ্য মন্দিৰ হয়। ইয়াতে বহুত দূৰৰ দূৰৰ মানুহবিলাক আহে ভ্ৰমণ কৰিবলৈ। আচলতে সঁচাই বহুত ধুনীয়া ঠাই হয় এইখন। নিচেই গুৱাহাটীৰ ওচৰত অৱস্থিত এইখন। ISBTৰ ওচৰত লখৰাস্থিত ISBTত অৱস্থিত। ইয়াত বালাজী মন্দিৰ কয় নেকি? বালাজী মন্দিৰ। গতিকে আপোনালোকে আহিব পাৰে ইয়ালৈ। আহিলে কোনো টেনশ্যন নাই, কাৰণ গাড়ী ৰাস্তাৰ পৰা ইয়ালৈ লৈ আহিব পাৰিব। ইয়াত পাৰ্কিঙৰ সুবিধা আছে আৰু যদি আপোনালোকৰ যদি ঘূৰি ঘূৰি বহুত ভোক লাগিছে তেনেহ'লে ইয়ালৈ আহিব পাৰিব, কাৰণ ইয়াতে কেণ্টিনৰ সুবিধাও আছে। সঁচাকৈ ক'বলৈ গ'লে কি ক'ম আৰু, মানে সকলো সুবিধাই আছে ইয়াত। গতিকে আহক আৰু চাওক। আপোনালোকে ইয়ালৈ আহিলে ভিডিঅ' কৰিব নোৱাৰিব, পাৰিব ভিডিঅ' কৰিব, ভিতৰত নোৱাৰিব, বাহিৰত ভিডিঅ' কৰিব পাৰিব। আৰু যিহেতুকে মই নাজানোৱেই ইয়াত কি মন্দিৰ আছে, বহুত মন্দিৰ আছে। গতিকে মই লগ কৰিছিলোঁ ইয়াৰে মানে কি দুজনমানক পুলিচক। গতিকে সুধিছিলোঁ, মানে ছিকিউৰিটিক লগ কৰিছিলোঁ। গতিকে ছিকিউৰিটি ক'লে যে ইয়াত ভিডিঅ' কৰিব নোৱাৰিব। মন্দিৰৰ নামকেইটা মোক ক'লে। 4টা মন্দিৰ আছে ইয়াত। 1 নম্বৰ গণেশ মন্দিৰ, 2 নম্বৰ বিষ্ণু মন্দিৰ, 3 নম্বৰ দুৰ্গা মন্দিৰ আৰু 4 নম্বৰ কি আছিল? লক্ষী মন্দিৰ। গতিকে সকলো মন্দিৰ নহ'লেও 4টা বিশেষকৈ মন্দিৰ আছে। গতিকে আহক সকলোৱে চাওক এবাৰ। সম্পূৰ্ণ ঘূৰিলোঁ, এতিয়া প্ৰায় আন্ধাৰে হ'ব ধৰিছে। গতিকে বেছি দীঘল নকৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে কৈ দি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈকে গুড বাই।